প্ৰথমে মোৰ ইউটিউব চেনেল তৰু ষ্টুডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই পৃথিৱী বিখ্যাত অৰ্থাৎ মৰিগাঁৱৰ বিখ্যাত চাৰণ বিলৰ পাৰত উপস্থিত হৈছোঁহি। আজি মই উপস্থিত হোৱাৰ কাৰণটো হৈছে এই চাৰণ বিলৰ পাৰতে আমাৰ নৌকা খেলো হৈছিল নহয় জানো? বিশ্ববিশ্ৰুত নৌকা খেল আমাৰ ইয়াত হৈ গৈছে ইতিমধ্যে। চাৰণ বিল মানে বিশ্ববিশ্ৰুত বিখ্যাত এখন বিল। এই চাৰণ বিলৰ পাৰতে আজি মই এটা বিশেষ কাৰণত উপস্থিত হৈছোঁহি। ইয়াতে এজন লোকে আজি বহু বছৰৰ পৰা চিকিৎসা কৰে মানুহক। এই বিজ্ঞানৰ যুগতো অনেক ধৰণৰ চিকিৎসা কৰি তেখেতে বহুত মানুহক আৰোগ্য কৰিছে বেমাৰৰ পৰা। অতি কঠিন বেমাৰবিলাকৰ পৰাও তেখেতে মানুহক আৰোগ্য কৰিছে। গতিকে তেখেতে বনৌষধি, ত্ৰান্তিক আৰু বাস্তু এই আটাইকেইটা বিষয়ৰে চিকিৎসা কৰে। তাৰ কাৰণে বিভিন্ন প্ৰান্তৰ বিভিন্ন জেগাৰ মানুহ আহি ইয়াত চাৰণ বিলৰ পাৰত উপস্থিত হয়। আৰু সেয়ে আজিও মই আহি উপস্থিত হ'লোঁ। মই ভাবিলোঁ যে ইয়াতে এটা মই ভিডিঅ' কৰি মই মোৰ মানুহখিনিৰ কাৰণে, যিখিনি মানুহে গম পোৱা নাই সেই সকলোখিনি মানুহক মই জনাই দিওঁ, যাতে ৰোগৰ পৰা মানুহবিলাক মুক্ত হওক আৰু সোনকালে আৰোগ্য হৈ সুস্থ সবল জীৱন যাপন কৰিব পাৰক। গতিকে মই এয়া চাওক, কি সুন্দৰ আমাৰ চাৰণ বিলৰ পাৰৰ দৃশ্য, কিমান সুন্দৰ, কিমান মনোমোহা। আপোনালোকে চাওকচোন। মই তৰু ষ্টুডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ। আৰু আপোনালোকে ৰোগৰ পৰা আৰোগ্য হওক, সুস্থ জীৱন যাপন কৰক, সকলোৱে সুখ শান্তিৰে যাতে অতিবাহিত কৰিব পাৰে নহয় জানো জীৱনটো। যিহেতু দেহাটোৱে, যাক নেকি মানুহে কয় যে শৰীৰ দেহাইহে বেহা, অৰ্থাৎ দেহাটো নহ'লে মানুহে কোনো কামেই সুস্থ হিচাপে কৰি, সুস্থ ৰূপত কৰি সুন্দৰকৈ আগবাঢ়িব নোৱাৰে। ইয়াত কেনেধৰণে পূজা সেৱা আগবঢ়ায় সেই সকলোখিনি আপোনালোকক মই জনাম। আপোনালোকে প্লিজ মোৰ চেনেলটো তৰু ষ্টুডিঅ' ছাবস্ক্ৰাইব কৰি ল'ব। আৰু মই এটাৰ পৰা এটাকৈ ভিডিঅ'বিলাক ক্ৰমান্বয়ে যিহেতু দি থাকোঁ, আপোনালোকে সকলোবিলাক জানি থাকিব পাৰিব। এয়া চাওক, এয়া ৰোগীসকলৰ কাৰণে এয়া হাঁহৰ মাংস, হাঁহৰ মাংস দেখিছেনে? এয়া হাঁহৰ মাংস কাটিছে। আৰু এই হাঁহৰ মাংস এতিয়া আমাৰ এয়া ভাইসকলে এয়া বনাইছে, এয়া প্ৰসাদ বনাই আছে ভক্তসকলৰ কাৰণে আৰু ৰোগীসকলৰ কাৰণে। এয়া চাওক, এয়া কি সুন্দৰ আয়োজন কৰিছে। আৰু এই প্ৰসাদ খায়ে আমাৰ ৰোগীসকল আৰোগ্য হয়। এয়া চাওক, বিষক বিষেৰে কাটে, হুলক হুলেৰেহে উলিয়াব পাৰি নহয় জানো? ঠিক তেনেকুৱা, যিহেতু বিষত হাঁহৰ মাংস মানুহে খাবলৈ ভয় কৰে বা বিষৰ কাৰণে হাঁহৰ মাংস বেয়া বুলি সকলোৱে ভাবে, কিন্তু ইয়াৰ চিকিৎসাত এই হাঁহৰ মাংসহে মানে প্ৰসাদ হিচাপে দিয়ে। কিয়নো এই হাঁহৰ মাংস খাই ৰোগীসকল উপকৃত হয় বুলি
ৰোগীসকলৰ মুখেৰে আপোনালোকে জানিব পাৰিব বা মই জনাই থাকিম, সকলো জনাই থাকিম। খালি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো চাব, ভিডিঅ'বোৰ চাই যাব, সকলোবিলাক গম পাই থাকিব। এই বনৌষধি প্ৰান্তিক ও বাস্তুশাস্ত্ৰৰ অধিকাৰীজনে কেনেদৰে ৰোগীক চিকিৎসা কৰে সকলো কথা ইয়াৰ পৰা জানিব পাৰিব। এয়া চাওক, সুন্দৰকৈ হাঁহৰ মাংস উতলি আছে। এয়া মাংস খুৱাই আমাৰ ৰোগীসকলক আৰোগ্য লাভ কৰায়। এয়া চাওক, আৰু এটা দেখুৱাই দিয়াচোন, চাওঁ এই ৰাইজকো দেখুৱাই দিওঁ। এয়া চাউকে ইয়াত ধূনা বনাই থৈছে পূজা ভাগ আগবঢ়াবৰ কাৰণে। এয়া প্ৰসাদ। পহিলাতে আপোনাৰ পৰিচয়টো দিওঁ, আপোনাৰ নামটো কওক। ধৰ্মেশ্বৰ মেধিয়ে, বগা অনন্তপুৰ ঘৰ। হয়, আৰু এই জেগাটোৰ নামটো কি? এইটো চাৰণবিল। চাৰণবিল। আপুনি ৰোগীবিলাকক কেনেকে চিকিৎসা কৰে অকণমান জনাবনে? ৰোগীবিলাক এটা বগা হাঁহ দি পেলাই বিষৰ কাৰণে দিওঁ। প্ৰথমতে বিষৰ কাৰণে দিছো, এতিয়া কমনে বেছি হৈছে আৰু বিষও হৈছে, কিবা বেমাৰ বেলেগ বেমাৰো ভাল হৈছে। বহুতে বহুত ভাল হৈছে, ভাল খোৱাবিলাকে আহিছে পাইছে। আৰু ঘৰৰ কথাখিনি ইয়াত যিখিনি ইয়াত কওঁ, তেখেতসকলে যিখিনি খুব ধুনীয়াকে মানে A to Z বেমাৰ ভাল কৰিব পাৰে। আপোনালোকে যদি মোৰ কথাখিনি শুনিছে ধুনীয়াকে, যদি বুজি পোৱা নাই আকৌ শুনক, A to Z বেমাৰ ভাল কৰিব পাৰে। ডাঙৰ কথা। আৰু এনে আপুনি এইটো কিমান দিন হৈছে ৰোগৰ চিকিৎসা কৰি থকা ৰোগী? মই মেডিচিন দিয়া বা তান্ত্ৰিক কৰা 40 বছৰ বেছি হ'ল। ফেঞ্চিঙত অহা প্ৰায় 98তে আহিছো। তাৰমানে কি ভাগত কৰে আপুনি? মানে প্ৰথম ঘৰতে চিকিৎসা কৰো, তাৰপিছতহে মানুহৰ চিকিৎসা। হয়, মানে আপুনি বনৌষধিও কৰে? বনৌষধো দিওঁ আৰু তান্ত্ৰিকো কৰো আৰু ফেঞ্চিং তিনিওটাৰে কৰে না? আৰু কিমান বছৰ হৈছে বুলি ক'লে? মই তান্ত্ৰিক কৰা 40 বছৰ বেছি হ'ল। মানে ফেঞ্চিং অহা 27 বছৰ। 27 বছৰ। ইমান দিন আপুনি ৰোগীক চিকিৎসা কৰি আৰোগ্য কৰি আছে, বহুত ডাঙৰ কথা কিন্তু দেই, সেইটো হয়। আৰু তেতিয়াহ'লে আপুনি বহুতখিনি মানে মানুহক আৰোগ্য কৰিছে, সেইটো বহুত ভাল। আজিকালি বিজ্ঞানৰ যুগতো যে মই 43টো ভাল কৰিব নোৱাৰিম বুলিয়ে কৈছিলো, এতিয়া 43 মানুহ এজন আহি পেলাই কৈছে মই ভালেই হ'লছো, প্ৰসাদ খাই। তেতিয়াহ'লে না তাবিজ দিছো, না ঔষধ দিছো, না কিবা এটা খালি মই কৈছে বিচনাখন তাত দে, হাঁহ এটা লৈ আহিবি, পূজা ভাগ দিম। হাঁহটো দিছে, ভাত কেইটামান খাইছে, ধৰি গাড়ীত উঠাইছে, গাড়ীত উঠাই ঘৰ গৈ বিচনাত শুই আছে। ৰাতিৰ ভিতৰত এনে পূজা ভাগ কিহৰ নামত কৰে? ভগৱতী আইৰ নামত কৰে না? তেতিয়াহ'লে মই বাকীখিনি মানুহক কোন পৰা আহিছে অকণমান পৰিচয়টো দি দিব ফটককে। দূৰৰ পৰা অহাখিনি ক'লেই হ'ল বাৰু, কৈ দিয়কচোন। কামপুৰৰ পৰা আহিছে না? বাৰু, আৰু আপুনি? ধেমাজিৰ পৰা আহিছে? উত্তৰ গুৱাহাটীৰ পৰা আহিছে। আৰু আপুনি? আপুনি তেজপুৰৰ পৰা আহিছে। আপুনি? মৰিগাঁৱৰ পৰা আহিছে। তেজপুৰ। আমি তেজপুৰৰ পৰা আহা, তাইৰ মাক। তেজপুৰৰ পৰা। আৰু কেনেকুৱা হৈছে সেইখিনি আপোনালোকে থোৰত অকণমান কৈ দিয়ক, কোনে কেনেকে ভাল পালে। খুৱাই দিছো। মই এইপিনে আহিছো অকণমান, এইপিনে মানে অলপমান দেখাই দিছো, এতিয়া বেছি নাই। কওকচোন, আপোনালোক ক'ৰ পৰা আহিছে? আমি কামপুৰ পমিলাৰ পৰা আহিছে। এনে আপোনালোকৰ কি হৈছিল? আৰু ঘৰখনত ধৰক আমাৰ নানান বেমাৰ আজাৰ, হয়, ডক্টৰৰ ওচৰলৈ নিলেও নহয় ভাল, কবিৰাজৰ ওচৰলৈ নিলেও নহয় ভাল, এনেকে ডক্টৰ কবিৰাজ কৰোঁতে আপোনাৰ এমাহ 2 মাহ এনেকৈ। এনে কিমান বছৰৰ পৰা হৈ আছে? আজি প্ৰায় 30 বছৰ। 30 বছৰ বা বহু বছৰ। তাৰপিছতে এনেকে কৰি আপোনাৰ গৈ লাষ্ট টাইমত আমি মোবাইলৰ যোগেদি তেখেতৰ আমাৰ ধৰ্মেশ্বৰ দাৰ কথাখিনি শুনিলো। শুনাৰ পিছত তেখেতৰ তালৈ আহিলো। অহাৰ পিছত তেখেতে যিখিনি ডিৰেকশ্যন দিলে, সেই ডিৰেকশ্যনখিনি কামখিনি কৰিম বুলি মানে আগবঢ়া পাই এতিয়া লাহে লাহে আমাৰ আৰাম হৈছে। মোৰ এই ভৰিখন একে বাদেই হৈ গৈছিল,
আপোনাৰ কি ভৰিখন মানে কি হৈ গৈছিল? বিষ আপোনাৰ আৰু গাঁঠি বিষ। কোনখিনি বিষাইছিলে? আপোনাৰ এই মেইন এই গাঁঠিটোৱে বিষ, আপোনাৰ আঁঠুৰ যিটো বিষ আৰু উখহি গৈছিলে। তাৰপিছতে তেখেতৰ তালৈ আহি বুলি কোৱা দিনাখনৰ পৰাই লাহে লাহে আৰাম পাইছোঁ। আৰু তেখেতক আমি লৈ গ'লো আমাৰ তালৈ। নিয়াৰ পিছত তেখেতে ক'লে যে আমাৰ লেট্ৰিনটো ভুল দিশত আছে, পানীটো ভুল দিশত আছে। এইখিনি আমি বিশ্বাস কৰিবলৈ আৰম্ভ কৰাৰ পৰা এতিয়া লাহে লাহে আৰাম পাইছে। তেওঁৰো বেমাৰ। আৰু তেওঁৰ কি? মোৰ মানে ফুলি যাওঁ মানুহজনী, তাৰপিছত গোটেই মানে ইয়াৰ আঙুলি গোটেই চব মানে বিষেই আৰু ভৰিটো বিষ। তাৰপিছত এতিয়া ডক্টৰৰ কাম কৰি আছিলোঁ, কৰি থাকোঁতে বিষ অলপ ভাল পাওঁ, তাৰপিছত আকৌ হয়। তাৰপিছত এতিয়া তেখেতৰ দ্বাৰা এতিয়া এইখিনি দমকল চমকল হেৰি কৰি দিয়া বা এতিয়া ইমান ঔষধ খাবলগীয়া হোৱা নাই আৰু। তাতে তেখেতে ক'লে পূজা ভাত খাওক, পূজা ভাত খালে বহুতখিনি আৰাম পাব। আৰু মোৰ 2 নম্বৰ ল'ৰাটো মানে আজি 30 বছৰে কৈছোঁ আৰু ধৰক সি জন্ম হোৱাৰ পৰাই বেমাৰ আৰু তাৰপিছত হৈ এতিয়া মানে পৰীক্ষা আগমুহূৰ্ততে তাৰ বেমাৰ হওঁ। তাৰপিছত মানুহটো এবাৰ মানে কিবা পাগলৰ নিচিনা হৈ যায়, পঢ়া সময়ত মনোযোগ নিদিয়ে। এতিয়া তেখেতৰ কামখিনি কৰাৰ পিছৰ পৰাই কিন্তু নিজে নিজে চেঞ্জ হৈ সলনি হৈ গৈ আছে। তাৰমানে আপোনাক আমাকো বুজাব পৰা হৈছে। ভাল ভাল, বহুত ভাল। এতিয়া ল'ৰাটো হাই ছেকেণ্ডেৰী BA পঢ়ি আছে, ফাৰ্ষ্ট ছেকেণ্ড চেমিষ্টাৰ। এতিয়া সি মানে নিজে কয়, মা মই এতিয়া মনলৈ আহিছে মোৰ কথাবিলাক, মই এতিয়া মানে বহুত কিবা কিবি ভাবোঁ। আগতে গোটেই দিনটো পঢ়ি থাকিলেও মানে পাহৰি যায়, মনত নাথাকে। এতিয়া মানে নিজে কৈছে আৰু মই এইখিনি পাৰিছোঁ, মোৰ মনলৈ আহিছে। আৰু কথা বতৰাখিনি মানে ল'ৰাটো বহুতখিনি সলনি হৈ পৰিছে। এইখিনি আৰু গতিকে গম পালে নহয়, তেখেতসকলৰ নিজৰ মুখেৰে আপোনালোকে শুনক। মই মোৰ পিনৰ পৰা মই একো নকওঁ, খালি আপোনালোকে তেখেতসকলৰ ৰোগীসকলৰ মুখৰ পৰাই জানকচোন বাৰু কেনেধৰণৰ কি হয় দেই। আপোনাৰ 2 মাহমান পৰি আছিলে, ক্লাছ 9ত ন? 9ত ঠিকে আছে, এইটোতে বাৰু ভালেমান পইচা পাতি কৰিলোঁ। নাৰ্ছিঙতো গ'লোঁ, লোকেল চৰকাৰী মেডিকেলতো দেখুৱালোঁ, কবিৰাজীও কৰিলোঁ, মন্দিৰতো গ'লোঁ। এনেকুৱা কৰি মানে 2 মাহমানৰ পিছত গৈ পেলাই মানে ধৰক আৰাম হ'ল আৰু অলপ। কিন্তু সি পঢ়াত খুব ভাল আছিলে আগত। তাৰপিছত এতিয়া পঢ়া শুনা কৰিব পৰা হ'ল নে? এতিয়া পঢ়া শুনা কৰিব পৰা হ'ল। তাৰপিছৰ পৰাই ধৰক পঢ়া শুনা কৰিব পৰা হ'ল আৰু কিবা কিবি কৰোঁতে কিন্তু হ'লেও মানে তাক পঢ়িলে মনত নৰয়। এতিয়া ভাল হৈছে আৰু এতিয়া ভাল হৈছে। এতিয়া মানে এনেকে তথাপিতো সি মানে পঢ়ি আছে, এৰা নাই। তাৰপিছত ইয়ালৈ অহা কিমান দিন হ'ল? ইয়ালৈ অহা এতিয়া কিমান 3 মাহমান আছিল, 4-5 মাহত ভাল হৈছে নে কিমান? 5 মাহত এতিয়া সি কোৱা মতে তই কচোন, তোৰ এতিয়া আগত কেনেকুৱা আগতকে এতিয়া মনটো ভাল আছে, আগতে ইমান আগ্ৰহ নাছিলে, পঢ়িলে মনত নাথাকে বুলি কৈছে, স্পষ্ট ভাল পাব। এতিয়া ভাল হৈছে আৰু মনটো ভাল লাগি থাকে। ঠিক আছে, শুনকচোন তেখেতৰ বেমাৰৰ বিষয়ে কি কয়। কেনেকে ভাল? মই মানে এই গড়মাৰী ল'ৰা এজনৰ লগত কথা পাতিছিলোঁ, পাতোতে এখেতৰ কথা ক'লে যেতিয়া কলে বোলে ইউনিফত চাব তাতে পাব বুলি ক'লে। ইউনিফত চাই পেলাই নম্বৰটো লৈ পেলাই তেওঁলৈ ফোন কৰিলে মোৰ ল'ৰাটোৱে। ফোন কৰোঁতে তেওঁ মাতিলে আৰু লগতে দিশকেইটা মোক সলাই দিবলৈ দিলে, আৰু ল'ৰাটোৱে দিশকেইটা বদলাই দিলে লগে লগে পালেঙৰ আৰু দৰ্জা মুখৰ। তাৰপৰা মই এদিন পূজা ভাগ লৈ পেলাই ইয়ালৈ আহিলোঁ। পূজা ভাগ লৈ পেলাই আহি পেলাই মই ইয়াত পূজা পাতল দি খাই বৈ গ'লোঁ। যাওঁতে মই গধূলি যেতিয়া মই শুবলৈ ওলাওঁ বিচনাত, তেতিয়া ঈশ্বৰৰ নাম লৈ পেলাই মই শুইছোঁ। যিগৰাকী মানুহে উঠিব নোৱাৰোঁ, বহিব নোৱাৰোঁ, বহিলে মই হালি যাওঁ আৰু এটা মানুহে ধৰি থাকিব লাগে, তেতিয়াহে মই থাকিব পাৰোঁ। ইয়াত পূজা পাতল দি খাই বৈ যোৱাতে পাছদিনাখন ৰাতিপুৱা মই নিজে উঠি আহিছোঁ। নিজে উঠি আহি মই দুৱাৰমুখত গিল আছে, মই গিলত ধৰি মই খোজকাঢ়ি ফুৰিছোঁ। মোৰ বোৱাৰীজনীয়ে চোতাল সাৰিবলৈ ওলাইছে, ওলাওঁতে মোক কৈছে আজিচোন ঈশ্বৰৰ নাম লৈ পেলাইচোন নিজে উঠি আহিছে। তাৰপিছত ল'ৰাটোৱে কৈছে মায়ে চিন্তা নকৰিবি, মোৰ ভাল, তোৰ ভাল হ'বই, তাৰপৰা আহোঁগৈ। এতিয়া বৰ্তমান মই লাখুটি লৈ হ'লেও মই মানে ৰাস্তা পদূলি চোতাল ঘৰ মই খোজকাঢ়ি ফুৰিছোঁ।
এতিয়া আজি মই আশাৰে বাট চাই আছো যে মই আকৌ গ'লে মই এইখিনিও মই ভাল হ'ম। তেখেতৰ ওচৰলৈ মই আজি আকৌ যাম। এতিয়া শুনিলে, এয়া ৰোগীৰ মুখেৰে শুনিছে আপোনালোকে, এয়া মোৰ কথা নহয়, এয়া ৰোগীৰ কথা। গতিকে আপোনালোকে নিজে চাবচোন আৰু কেনেকুৱা পায় কথাবিলাক। মই কিন্তু মিছা কথা কোৱা নাই, মই এখেত লগতে আছে, তেওঁ ফোনত মোক মাতিছে, হয় হয়, যেনেকে কৰিব দিছে মই তেনেকে কৰিছে, কৰিছো আৰু মই ভাল পাইছো। বঢ়িয়া বঢ়িয়া, মোৰ আছে সেইখিনিও যাতে মোক ভাল হয়। হয় হয়, ঠিক আছে, ঠিক আছে, ভাল হ'ব। কৃষ্ণ কৃষ্ণ। বঢ়িয়া না, খাওক। অকণমান কিবা